নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ সন্মনি বা টেকন'লজি নামৰ চেনেলটোৰে। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম যে আপোনালোকে নিজৰ গাড়ী নম্বৰটোৱেদি বা বেলেগৰ গাড়ী নম্বৰ দি কেনেকৈ আপোনালোকে গাড়ীখনৰ সম্পূৰ্ণ ঠিকনা উলিয়াব পাৰিব। তেন্তে আহক বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ এটা অনুৰোধ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। বন্ধু-বান্ধৱীসকল, প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব মোৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে। বন্ধুসকল, আপোনালোকে প্লে ষ্ট'ৰলৈ গৈ পেলাই বা মোৰ ডেছক্ৰিপশ্যনৰ লিংক দিয়া হ'ব, যদি আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই চাৰ্চ কৰিব এম পৰিবহণ, যিটো হয়। মোৰ ইয়াত নেটৱৰ্ক বহুত প্ৰব্লেম হৈ আছে কাৰণে অহাত প্ৰব্লেম হৈছে। এম পৰিবহণ যিটো এপ হয়, আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। পৰিবহণ যিটো এপ হয়, এইটো আপোনালোকক মই দেখুৱাই দিছোঁ। এম পৰিবহণ এপটো ডাউনলোড কৰি ল'ব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো দেখুৱাই দিব পাৰিব, ইনষ্টল কৰি দিব। এইটো চৰকাৰী এপ হয়, যিটো চৰকাৰৰ পৰা ঘোষণা কৰা এপ হয়। NIC গভৰ্ণমেণ্টৰ মোবাইল এপছ হয়। সেইটো আপোনালোকৰ কোনো চিন্তা কৰে এইটোৰ ওপৰত। মাত্ৰ 15 MB এপ হয়, এইটো আপোনালোকে সোনকালে ডাউনলোড কৰি দিব। মোৰ ইনষ্টল হৈছে। বন্ধুসকল, এইটো ডাউনলোড কৰাৰ পিছত আপোনালোকে অ'পেন কৰিব। তাৰপিছত মই কৈ আছোঁ কৰিব লাগিব। সম্পূৰ্ণ গাড়ীৰ ঠিকনা পাব এই এপটোত, গাড়ী মটৰ যি হয়। মই অ'পেন কৰিছোঁ। আপোনালোকে দেখিছে এম পৰিবহণ যিটো এপ হয়, এইটো আপোনালোকক খোল খাবলৈ দেখিছে। এনেকৈ আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি গৈ থাকিব। এইটো তাৰপিছত ইংলিছ আৰু হিন্দী আছে, ইংলিছ কৰি দিছোঁ, মই ইংৰাজী কৰি দিছোঁ। COVID-19ৰ কাৰণে এইটো এটা হেৰি চলি আছে, একো নাই বাৰু। আপোনালোকে ইয়াত যিটো আছে ইণ্টাৰ RC নাম্বাৰ টু গেট ডিটেইলছ, আপোনালোকে RC নাম্বাৰ দি ইয়াত ডিটেইলছ ল'ব পাৰে। ইয়াত এটা আছে RC ডেছবৰ্ড, এটা আছে ডেছবৰ্ড। আপোনালোকে ডেছবৰ্ডত গৈ মাৰিব। ডেছবৰ্ডত গৈ চাব, ইয়াত আপোনালোকৰ গাড়ী যিটো নাম হয় বা RC নাম্বাৰ দিবলৈ আছে, ইণ্টাৰ RC নাম্বাৰ, আপোনালোকে RC নাম্বাৰটো মাৰিব। আৰু DL ডেছবৰ্ডত আপোনালোকে DL ডেছবৰ্ডটো মাৰিব পাৰে। DLৰ যিটো নাম্বাৰ হয়, সেই নাম্বাৰটো মাৰিব পাৰে। ইয়াত আপোনালোকে শ্বেয়াৰো কৰিব পাৰে। আপোনালোকৰ RC নাম্বাৰ যিটো মোৰ হাতত বৰ্তমান নাই, সেইকাৰণে মই মাৰিব পৰা নাই। আপোনালোকৰ যিটো RC নাম্বাৰ হয়, সেই নাম্বাৰটো মাৰিব। ইয়াত চাৰ্চ কৰি দিব, আপোনালোকৰ গোটেই ফুল ডিটেইলছটো দেখুৱাই দিব। আৰু RC DL আপোনালোকে RC দিও কৰিব পাৰে বা DL দিও কৰিব পাৰে। আপোনালোকে পেড VCL RC দিও কৰিব পাৰে। আৰু আপোনালোকে ইয়াত মই দেখুৱাই দিছোঁ RC ইনফৰ্মেশ্যন, আপোনালোকৰ RCখনৰ ইনফৰ্মেশ্যন দিব পাৰে। ইয়াত আপোনালোকে টেক্সটো পে' কৰিব পাৰে। আপোনালোকে টেক্স পে' কৰিব পাৰে। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰে। আৰু আপোনালোকৰ ভাষাটো সলাই ল'ব পাৰে, গোটেইকেইটা পাৰিব। আপোনালোকৰ ইয়াত RC নাম্বাৰটো দি পেলাই আপোনালোকে গাড়ী গোটেইকেইটা নাম্বাৰটোত ন'টিফিকেশ্যনটো পাই ল'ব পাৰে। আৰু আপোনালোকৰ এইটো ভালে হয়, আপোনালোকৰ গোটেই গাড়ীখনৰ বিষয়ে আপোনালোকে জানিব পাৰিব এই এপটোৰ দ্বাৰা। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে বন্ধুসকল, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।